স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই গৈ আছোঁ বাইহাটা চাৰিআলিৰ পৰা বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱ চাবলৈ। গাইজ আহি ফাইনেলি পাই গ'লোঁ বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱ। এইখনে হৈছে বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱৰ মেইন লাইটিং গেট। গাইজ এইখন হৈছে চম্পাপুৰী ফুচকাৰ দোকান। এইফালে চাওক গ্ৰাহকৰ ভিৰ কেনেকুৱা। চিকেন পকৰা, আচ্ছা, এইটো কেই টকা দাম? এইটো এক পিছত 50। আৰু এইটো কি দাম? এইটো কণী চপ, এইটো 10 টকা। আৰু এইটো চিকেন পকৰা, এইটো কেই টকা পিচ? এইটো 10 টকা পিচ। আচ্ছা আচ্ছা, ঠিক আছে, ঠিক আছে। বিধিয়া ৰাস পৰা যিটো মই সন্মান পালো, খুবেই আনন্দিত হৈছো। আৰু যোৱা বছৰো মোক এনেকুৱা সম্বৰ্ধনা জনাইছিল, খুবেই ভাল লাগিছে। বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱৰ এইবাৰ 17 বছৰ হ'ল। তাৰে বিষয়ে আপুনি কি ক'ব? লগতে জানামতে আপুনি ৰাস কমিটিৰ ছেক্ৰেটাৰী। ক'বলগীয়া বিশেষ নাই। মই জৰিয়তে আমাৰ বিধিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱ এইবাৰ 17 বৰ্ষত হৈ দিছে। একেবাৰে চালুকীয়া অনুষ্ঠান। মানে আমি শিশু অৱস্থাৰ পৰা যৌৱন অৱস্থালৈ পাইছোঁ। বিভিন্ন ৰাসত ধৰক ক'ৰবাত 89 ইয়াৰ্ছ, ক'ৰবাত 120 বছৰ, কিন্তু আমাৰ মাত্ৰ 17 বছৰ। 17 বছৰ মানে যৌৱনপ্ৰাপ্ত এজন যুৱক বা যুৱতী। ঠিক তেনেকুৱা অৱস্থাত আমাৰ দেখিছে। আমি যথেষ্টখিনি চেষ্টা কৰিছোঁ ৰাইজক আপ্লুত কৰাৰ পৰা। নাজানো কিমান দূৰ সফল হ'ব পাৰে, কিন্তু আমাৰ প্ৰতিজন ব্যক্তিয়ে ইয়াত জড়িত হৈ আছে। আপোনালোকে দেখিছে, বোধহয় সম্পাদক হিচাপে বয়সত কনিষ্ঠ মই। আমাৰ লগত আছে এনেকুৱা বহুত ছিনিয়ৰ মানুহ। আমাৰ বিশেষকৈ আমাৰ ৰাসখনত ৰিটায়াৰ্ড পাৰ্চন বেছি। ইয়াত আমাৰ কমিটিখন দেখিছে, দেখিছে যিখিনি আমাৰ অৱসৰপ্ৰাপ্ত মানুহ আছে, তেখেতসকলে ওতঃপ্ৰোতভাৱে আমাৰ লগত লাগি আছে। আমি চেষ্টা কৰিছোঁ, 9 দিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ। মূৰ্তিসমূহ এইবাৰ 9 দিনীয়া। আমি মূৰ্তিসমূহ এইবাৰ মানে কাৰেণ্টৰ দ্বাৰা বিদ্যুৎ চালিতভাৱে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আমি সফল হ'ম বুলি আশা ৰাখিছোঁ। যথেষ্ট সফল হৈছে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি এইবাৰ 4 ডিচেম্বৰ তাৰিখে বলিউডৰ কণ্ঠশিল্পী বিনোদ দাসক আমি আমন্ত্ৰণ জনাইছোঁ। সেইদিনাখনতো লাখ লাখ ভক্ত ইয়াত সমাগম হ'ব, আপোনালোকে কামনা কৰিছোঁ। আৰু তাৰোপৰিও আমাৰ আজিৰ পৰা আজি যি 5 দিন আছে, 5 নিশাতে আমাৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হ'ব। ইয়াত আজি আমন্ত্ৰিত শিল্পী নিপন বসুমতাৰী, পদ্মনাভ বৰদলৈ, পাপৰি গগৈ, এনেকুৱা নামী নামী শিল্পীয়ে ইয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আৰু আমাৰ বিশেষকৈ যিখন আমাৰ ইয়াত ৰাস মহোৎসৱত মানে ব্যৱসায়িক দিশত আমাৰ স্থানীয় যুৱক যুৱতীসকল লাভান্বিত হ'ব। আৰু ইয়াত সঁচাকৈ কথা, ইয়াত যিখিনি ব্যৱসায় কৰিবলৈ আহিছে, আপোনালোকে চাব যি মিঠাই দোকান আছে, সৰহসংখ্যক বৰপেটা, হাউলি, মাজুলীৰ পৰা ইয়াত ব্যৱসায় কৰিবলৈ মানুহ আহিছে। গতিকে আমি ভাবিছোঁ যে উত্তৰ কামৰূপত এইখন যাতে এখন সৰ্বশ্ৰেষ্ঠ ৰাস হিচাপে আমি পৰিগণিত কৰিব কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। কিন্তু আপোনালোকৰ সহযোগিতা হোৱাৰ দেখা পাব। ঠিক আছে দাদা, ধন্যবাদ। গাইজ ৰাসত মানুহ চাওক, ইফালে মানুহ সিফালে মানুহ, চাৰিও চাইডে মানুহে মানুহ। এইফালে চাওক গাইজ, চাৰি চাইড মানুহ, কিমান মানুহ চাব ৰাসত। মই মানুহ, চব মানুহে মানুহ। এই চাওক গাইজ, এই চেৰকি ঘূৰি আছে এইটো। এই চাওক গাইজ, এইখন ট্ৰেইন আহি আছে, চেন্নাই এক্সপ্ৰেছ। পুরো ফাইফা আইছে। ট্রেনখনটা বেশি রিয়েল নহয়, খাতা। সৰু কোন ভাইটি হতে কি ভাইটি গাড়ী চলাই আছা? ধুনীয়া ধুনীয়া, ড্ৰাইভাৰ কেইটা চাও। ভাল লাগছে, ধুনীয়া লাগছে। তুই চিনি তুলিছা হাও। বা ধুনীয়া ধুনীয়া। আচ্ছা আচ্ছা, চাক গাইছে ভাইটি দুখ চাও। ভাইটি আৰু দে পুৰা, ভাইটি দুখ চাও পুৰা জাপে আছে। বাপরে বা, আরো একবার বাহ, ইয়া চাও, ধুনীয়া ধুনীয়া। দৰিমন গাইজ, এইটো দৰিমন হৈ যাব। হ'ব, এফালে ভাইটি পাম মাৰি আছে। এইজন ক'ব লাগিব স্প্ৰে টায়াৰ বুলিয়ে ক'ব লাগিব। যেনেকুৱা গাড়ীত ধৰ স্প্ৰে টায়াৰ থাকে, মানে স্প্ৰে টায়াৰ এইটো দৰিমন হৈ যাব এতিয়া।
ফুলি আছে মাৰ মাৰ আচ্ছা আচ্ছা এইটোৰ দাম কেই টকা 50 টাকা এইটো 50 টকা দাম আচ্ছা আচ্ছা দৰিমন হৈ গ'ল চাক গাইজ গাইজ এখন হৈছে JB কিটচেন ৰেষ্টুৰেণ্ট আপোনালোকে চাওক ইয়াতে আমাৰ সকলো চিনাকি মানুহবোৰ আছে গাইজ এই পুৰি চাক মই 7 জনমতো এনেকুৱা পুৰি দেখা নাই ইমান ডাঙৰ ডাঙৰ পুৰি আৰু এফালে চব বনাই বনাই থৈ দিছে চাক গাইজ এই চাক গাইজ এইবিলাক সৰু ল'ৰা ছোৱালী একদম অৰিজিনেল দেই এইগিলা মিছা নহয় অৰিজিনেল ল'ৰা ছোৱালী গাইজ ভিডিঅ' আজি আপোনাৰ আঞ্চলিক ৰাস মহোৎসৱৰ কাৰ্যালয় এই কাৰ্যালয়ত সকলো বিষয়ববীয়া সকলো উপস্থিত আছে স্থান ভিডিঅ' জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱৰ বিষয় সময় আবেলি গাইজ আপোনালোকে দলংখন চাওক এই দলংখনৰ ভিতৰেদি সকলো দাদা বাইদেউহঁতে যায় আছে চাওক গাইজ এইটো হৰি মন্দিৰ সকলো দাদা বাইদেউ ইয়াতে হৰি মন্দিৰত উপস্থিত আছে আৰু এইটো হৈছে শিৱ মন্দিৰ এইফালে চাওক দাদা তেল ঢালি আছে ছাতি বন্তিত চাওক গাইজ হৰি সত্ৰ মন্দিৰ এইটো